নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্যটা ভিডিঅ'লৈ ডিজিটেল আসাম 3.0। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বিষয়ে। 2026 বৰ্ষত কোনসকল লোকে এই আঁচনিটোত এপ্লাই কৰিব পাৰিব আৰু লগতে যিসকল লোকে যোৱাবাৰ এপ্লাই কৰিছিল তেওঁলোকে কেলৈ যাতে নাপালে, আৰু লগতে যিসকলে এই আঁচনিটোৰ বিষয়ে নাজানে তেওঁ গম পাব যে এই আঁচনিটো হয় কি। আৰু লগতে আপুনি যদি আমাৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব, যিহেতু প্ৰায় লোকে ভিডিঅ'সমূহ চাই কিন্তু কোনো চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক নকৰে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বিষয়ে, যি মুখ্যমন্ত্ৰীৰ অধীনত দিয়া হয়। তাৰ জৰিয়তে চৰকাৰে 2 পৰা 5 লাখ টকালৈ সাহায্য দিয়ে। তাৰ এটা অংশ আপোনালোকে বেংকক ঘূৰাই দিব লাগে। আৰু লগতে এই আঁচনিটোৰ মূল উদ্দেশ্য হ'ল যিসকল যুৱক যুৱতী ব্যৱসায় বাণিজ্য কৰিবলৈ ওলাই আহিছে তেওঁলোকক চৰকাৰে এই আঁচনিটোৰ জৰিয়তে সহায় কৰে। আৰু লগতে কোন লোকে 5 লাখ টকাকৈ পাব আৰু কোনসকল লোকে 2 লাখ টকাকৈ পাব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমতে ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে এই আঁচনিটোৰ বাবে এলিজিবল হয় নে নহয়, অৰ্থাৎ আপুনি এই আঁচনিটোৰ বাবে যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি চাই লওঁ। প্ৰথমতে যদিহে আপুনি এই আঁচনিটো ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি এজন অসমৰ বাসিন্দা হোৱাটো ইম্পৰ্টেণ্ট। আবেদনকাৰীৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব। যি আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইটো আপোনাৰ থাকিব লাগিব। জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীৰ বাবে ক্লাছ 10 পাছ হ'ব লাগিব। আৰু যিসকল ST SC OBC ল'ৰা ছোৱালী আছে তেওঁলোকে ক্লাছ 10লৈকে পঢ়া হ'লে হ'ব। আৰু লগতে আপোনাৰ এই ব্যৱসায়টোত আপোনাৰ জ্ঞান অৰ্হতা থাকিব লাগিব। আৰু আপোনাৰ এটা ইণ্টাৰভিউ লোৱা হ'ব, তাৰপিছতহে আপুনি এই পইচাটো পাব। লগতে আবেদনকাৰীৰ বেংক একাউণ্টত কোনো লোন থাকিব নালাগিব। আপোনাৰ যদি বেংক একাউণ্টত কিবা লোন আছে তেতিয়াহ'লে সেই লোনটো ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে আপুনি এই আঁচনিটোৰ এলিজিবল হ'ব। আৰু লগতে ধৰক স্বামী পত্নী ভাই ভনী এই 4জনৰ ভিতৰত যদি কোনোবা এজনে পাই যায় তেতিয়াহ'লে দ্বিতীয়জনে এই আঁচনিটোত এপ্লাই কৰিব নোৱাৰিব। এতিয়া আমি কথা পাতিম ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনিৰ বিষয়ে, কি ডকুমেণ্টছ আপোনাক এই আঁচনিটোৰ বাবে লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপোনালোকক লাগিব, আৰু লগতে পান কাৰ্ড আৰু বেংক একাউণ্টৰ ফ্ৰণ্ট পেজটোও লাগিব। আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিটসমূহ লাগিব, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰসমূহ লাগিব। আপুনি গোটেইখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি ডকুমেণ্টছ আছে সেইখিনি গোটাব লাগিব। আৰু যি আপোনাৰ পৰিচয় ঠিকনা প্ৰমাণ, আধাৰ, ভোটাৰ ID, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ থাকে সেইখিনি ডকুমেণ্টছ আপোনাক লাগিব। চ' এইখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ থাকিব লাগিব। আৰু লগতে আপোনালোকে যদি আপুনি এইখিনি নিয়মৰ ভিতৰত পৰে তেতিয়াহ'লে আপুনি এই আঁচনিটোৰ সুবিধা ল'ব পাৰিব। এতিয়া আমি আলোচনা কৰিম কোনসকল লোকে 5 লাখ টকা পাব আৰু কোনসকল লোকে 2 লাখ টকাকৈ পাব। ত' এই 2 লাখ বা 5 লাখ টকাটো এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি দিয়ে। ত' আপোনাৰ মিনিমাম জেনেৰেল কেটেগৰী যি জেনেৰেল ল'ৰা ছোৱালী আছে তেওঁলোকে মেট্ৰিক পাছ হ'ব লাগিব। আৰু যি ST SC OBC আছে তেওঁলোকে ক্লাছ 10লৈকে পঢ়া হ'ব লাগিব। আৰু লগতে যদি ITI পলিটেকনিক ডিপ্ল'মা ইন আদাৰ টেকনিকেল কোৰ্চ পষ্ট গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট হ'ব লাগিব। ত' এইখিনি ল'ৰা ছোৱালী আপোনাৰ 2 লাখ টকা পাব। বছৰত যি 1 লাখ টকাকৈ দিয়া হয়, এই 2 লাখৰ ভিতৰত আপুনি 1 লাখ টকা বেংকক ঘূৰাই দিব লাগিব। আৰু লগতে 1 লাখ টকা আপোনাক গভৰ্ণমেণ্টে ছাবচিডি হিচাপে দিয়ে। আৰু লগতে যিসকল লোকে ডিগ্ৰী হোল্ডাৰ্ছ ইন প্ৰফেচনেল কোৰ্চ লাইক ইঞ্জিনিয়াৰিং MBBS BDS ভেটেনেৰী এগ্ৰিকালচাৰ CA ইত্যাদি। চ' আপুনি যদি এইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন হোল্ড কৰে তেতিয়াহ'লে আপুনি 2.5 লাখকৈ 5 লাখ টকা পাব, যি 2.5 লাখ আপুনি বেংকক ঘূৰাই দিব লাগিব। আৰু যি 2.5 লাখ আপোনাক গভৰ্ণমেণ্টে ছাবচিডি হিচাপে দিয়ে। আপুনি গম পালে যে কোনসকল লোকে 1 লাখ টকাকৈ পাব আৰু কোনসকল লোকে 2 লাখ টকাকৈ পাব। চ' বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম যি আপোনাৰ ইম্পৰ্টেণ্ট কাম দুটামান থাকে, সেই কাম দুটানো যি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন আছে আপোনালোকে সেইখন নতুনকৈ উলিয়াই ল'ব। যিহেতু আপোনাৰ যদি 2 বছৰ আগৰ বা 1 বছৰ আগৰ আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন আছে তেতিয়াহ'লে সেইখন কামত নাহিব, কাৰণ সেইখন অলৰেডি এক্সপায়াৰ হৈ গ'ল। আৰু লগতে আপুনি যিটো এটা প্ৰজেক্ট ৰিপৰ্ট দিব লাগিব, যি প্ৰজেক্ট ৰিপৰ্টৰ ভিত্তি কৰি আপুনি আঁচনিটোৰ সুবিধাকাৰী হ'ব পাৰিব, সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে ভালকৈ লিখিব লাগিব। আৰু আপোনালোকে যদি গম নাপায় প্ৰজেক্ট ৰিপৰ্ট কি হয় আপোনালোকে কমেণ্ট কৰিব, আমি বুজাই দিম এটা ভিডিঅ' বনাই যে প্ৰজেক্ট ৰিপৰ্টটো আপুনি কেনেকৈ লিখিব। আৰু লগতে আপোনালোকে যদি আমাৰ এনেধৰণে ভিডিঅ'সমূহ চাই থাকিব বিচাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কাৰণ প্ৰায় সকলো লোকে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো লাইক বা ছাবস্ক্ৰাইব নকৰে। আপোনালোকে কমেণ্ট কৰি জনাই দিব আপোনালোকে কেনেধৰণৰ আঁচনি ভিডিঅ' চাব বিচাৰে।